2012 मायथाइयाव सोर खालामदोंमोन? सोर पाहाराव दंमोन? आइजें दैग्राया सोरमोन? 2012 চনত কোনে কৰিছিলে? পাৱাৰত কোন আছিলে? বন্দুকধাৰী কোন আছিলে? 2008 मायथाइयाव उदालगुरियाव सरासनस्रा सासे राभा आरो मुसलमान सुबुंनि गेजेराव जानाय दाङाबाजिखौनो माबोरै बर' आरो मुसलमाननि गेजेराव नारसिनहरदोंमोन? बेखौ सोर खालामदोंमोन? 2008 চনত উদালগুৰিত এজন সাধাৰণ ৰাভা ব্যক্তি আৰু এজন সাধাৰণ মুছলমান ব্যক্তিৰ কাজিয়াটো কেনেকৈ বড় মুছলমানৰ কনফ্লিক্ট কৰাই দিছিলে? কাৰ দিনত হৈছিলে? কোনে কৰাইছিলে? এখেতকে সোধক। गसाइगावनि अन्थाइबारियाव लकसभा बिसायख'थिनि फोसावदिं मेलाव बाहागो लानानै दिनै बिपिएफ दोलोनि सायाव बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारीनि गोख्रों बिबुंथि। ভালে ভালে চলি আছে। এতিয়া আমি ইউপিপিএল দলে এনডিএৰ এটা বন্ধু দল বা ফ্ৰেণ্ড, গতিকে এই ইউপিপিএল হিচাপে আমি সন্মানীয় আমাৰ জয়ন্ত বসুমতাৰীক আজি ইউপিপিএল দলৰ পৰা আমি এমপি কেণ্ডিডেট হিচাপে দিল্লীত পঠিয়াব বিচাৰিছোঁ, য'ত আমাৰ এনডিএ সংগী দল বিজেপি আৰু এজিপিয়ে ছাপোৰ্ট কৰিছে। গতিকে আমাৰ উদ্দেশ্যটো হ'ব কোকৰাঝাৰ সমষ্টিত এনডিএ কেণ্ডিডেট হিচাপে জয়ন্ত বসুমতাৰীক আমি দিল্লীলৈ পঠিয়াম আৰু এই জয়ন্ত বসুমতাৰীৰ সহায়ত আমি সন্মানীয় বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক থাৰ্ড টাইমছৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাবলৈ গৈ আছোঁ। আচল কথাটো হ'ল যোৱা 10 বছৰে যি হীৰাচৰণীয়াই এই বিটিচি অঞ্চলৰ বড়ো অনাবৰৰ পাৰ্থক্য আনি পেলাই দিল্লীত গৈ পেলাই অনাবড়োসকলৰ কাৰণে সুকীয়াকৈ এটা অধিকাৰ আনিবলৈ বিচাৰিছিলে, কথা দিছিলে, প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতি কিন্তু তেওঁ ছাকচেছফুল কৰিব নোৱাৰিলে। আনপিনে হাগ্ৰামা ডাঙৰীয়াই 17 বছৰে বড়ো অনাবড়ো যিটো ভাতৃঘাতী সংঘাত আনি পেলাই তেওঁৰ চকীদাল যুগুমীয়া কৰি চিৰস্থায়ী কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছিল আৰু সেই কৌশলেৰে তেওঁ 17 বছৰ গৈও তেওঁ চকীদালত কামুচি ধৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰা আজি এই নৰক যন্ত্ৰণাৰ পৰা আমাৰ যি মিছলীয়া হীৰাচৰণীয়া, যি মিছলীয়া লিডাৰ হাগ্ৰামা ডাঙৰীয়া, তেনেকুৱা ব্যক্তিসকলৰ পৰা আমাৰ এই বিটিচি অঞ্চলত থকা 35 লক্ষ ভাৰতীয় নাগৰিক সকলো জাতি জনগোষ্ঠীয়ে ইউনাইটেডলি ইউপিপিএল দলৰ হৈ পেলাই আজি কোকৰাঝাৰ সমষ্টিত কাম কৰিবলৈ বিচাৰি আছে বা কাম কৰি আছে। গতিকে আমি সকলো ক্ষেত্ৰৰ পৰা, সকলো ফালৰ পৰা স্থায়ী শান্তিৰ কাৰণে, স্থায়ী সমন্বয়ৰ কাৰণে, স্থায়ী আমাৰ ঐক্যতা প্ৰতিষ্ঠা কৰাৰ কাৰণে যি আগবাঢ়ি আহিছোঁ, সেইটো আমি ছাকচেছফুল হ'ব পাৰিছোঁ আৰু এইটো আমি এভাৰ লাষ্টিং কৰিবলৈ চেষ্টা কৰি আছোঁ। ক'বলৈ গৈছে এনডিপি নহয়, নামটো স্পষ্টকৈ কোৱা নাই। এটা কথা চাওক, 2012 চনত কোনে কৰিছিলে? পাৱাৰত কোন আছিলে? বন্দুকধাৰী কোন আছিলে? তেওঁক সোধক। 2009 চনৰ এমপি ইলেকশ্যনৰ আগত 2008 চনত উদালগুৰিত এজন সাধাৰণ ৰাভা ব্যক্তি আৰু এজন সাধাৰণ মুছলমান ব্যক্তিৰ কাজিয়াটো কেনেকৈ বড়ো মুছলমানৰ কনফ্লিক্ট কৰাই দিছিলে? কাৰ দিনত হৈছিলে? কোনে কৰাইছিলে? এখেতকে সোধক। 2014 চনত যিটো হৈছে এইটো কোনে কৰাইছিলে বৰপেটাত? সেইটো সোধক। আচল কথাটো হ'ল পুৰণি কথাবোৰ আমি আকৌ মানুহক উচতাই দি পেলাই কাম কৰিবলৈ বিচৰা নাই। ইয়াৰ পৰা আমি মুক্ত বিচাৰিছোঁ। আপোনালোকে চাওক, কম দিনৰ ভিতৰত বহুত ডাঙৰ এটা বম ব্ৰাছ হ'বলৈ গৈ আছে বিটিআৰত। যি বম ব্ৰাছৰ দ্বাৰাই বিপিএফে আপোনাৰ মুখটো কলা কৰিব বিচাৰিছে, আমাৰ মুখটো কলা কৰিব বিচাৰিছে যে আমি বিটিআৰবাসী হয়নে নহয়, ভাৰতীয় নাগৰিক হয়নে নহয়, তেওঁলোকে বিচৰা ধৰণেহে হ'ব লাগিব বুলি তেনেকুৱা চিন্তা চৰ্চাৰে তেওঁলোকে কাম কৰি আছে। মই আপোনালোকক এটা সত্য কথা ক'বলৈ গৈ আছোঁ, বিপিএফ শূন্য হ'বলৈ গৈ আছে। কাম্পা বৰগয়াৰী ডাঙৰীয়াই অস্তিত্বহীন এটা পাৰ্টিৰ এজন কেণ্ডিডেট হৈ পেলাই নিজে ৰাতি ৰাতি কান্দি থাকে। সম্পূৰ্ণ তেওঁলোকৰ এজেণ্ডাবোৰ আমাৰ হাতত খবৰ আহি থাকে। আৰু মই আপোনালোকৰ মাধ্যমেৰে এটা কথা
বিটিআৰবাসীক জনাবলৈ পাই সুখী হ'ম। MP ইলেকশ্যনৰ পাছত খাম্পা বৰগয়াৰী নিজেই আমাৰ UPPL দলত যোগদান কৰিব আৰু 14 নং সমষ্টিত এখেতেও 14 নং সমষ্টিৰ পৰাই 17 বছৰকে তেওঁ 17 বছৰত 15 বছৰ ডিপুটি চিফ আহিছে, 2 বছৰটো EM আছিলে। আকৌ এই 14তে ময়ো জয়যুক্ত হৈ পেলাই আজি UPPL দলৰ EM হ'বলৈ সক্ষম হৈছোঁ। খাম্পা ডাঙৰীয়া হাগ্ৰামা ডাঙৰীয়াক ত্যাগ কৰি পেলাই MP ইলেকশ্যনৰ পাছত আহিব 14 চিৰাং 14 নং 14 চিৰাংটো বা 14 নং আমাৰ চিৰাং দুৱাৰটো আকৌ UPPL দলৰ হৈ পেলাই মই চেক্ৰিফাইচ কৰিব বিচাৰিছোঁ খাম্পা ডাঙৰীয়া। বোমা বিস্ফোৰণৰ বিষয়টো আপুনি অলপ যদি বহলাই ক'লে কি ধৰণৰ বোমা বিস্ফোৰণ? সময়ে সময়ৰ উত্তৰটো দিব। মই তাকে কৈ আছোঁ, এক মাহ সেই বোমাটো এনেকুৱা বোমা মাত্ৰ 2জন ব্যক্তিহে সিহঁতে ভাবে মানে BPF আৰু হাগ্ৰামা কোম্পানী ভাবে BTRত 2জনহে ব্যক্তি আছে, এজন ব্যক্তি, ঠিক আছে। BTRত 2জনহে পলিটিচিয়ান আছে, এজনী পলিটিচিয়ান এজন পলিটিচিয়ান। BTRত 2টাহে মানে ঈশ্বৰে যেনেকৈ আমি যদি বাইবেলৰ কথা আমি যদি কোৰাণৰ কথা কওঁ, কি কয় আদম আৰু হাৱাৰ কথা যদি আমি কওঁ, আমি যদি গীতাৰ কথা সৃষ্টিৰ কথা যদি আলোচনা কৰোঁ, ঈশ্বৰে কেনেকৈ মানুহক সৃষ্টি কৰিছে, কিন্তু হাগ্ৰামা আৰু মুনমুন সিহঁতে নিজে ভাবে ঈশ্বৰে দান দিয়া সিহঁত 2জনেহে ব্যক্তি বুলি। গতিকে মই কিবা এটা বোমাৰ কথা কৈ আছোঁ, পাছত আপোনালোকক ৰিজাল্টৰ পাছত জনাই দিম। খুব পজিটিভ ৰিজাল্ট হৈ আছে। মানে চিৰাঙত মই কৈছোঁ নহয়, MP ইলেকশ্যনৰ পাছত খাম্পা আমাৰ তাত UPPL দলৰ যোগদান হ'ব। খাম্পা মাত্ৰ থাকিলেহেঁতেন, এতিয়াতো MPৰ কেণ্ডিডেট হৈ গ'ল, তেওঁ বেচেৰা আহিবলৈ খুজিলেও আহিব নোৱাৰে। এতিয়াতো চবেই আহিব, চন্দন নহয়, সকলো ব্যক্তি আজি UPPL মুখী হৈ আছে। গতিকে চন্দন ব্ৰহ্মটোতো আমাৰ লগত আজি 2 বছৰৰ পৰাই লেনদেনত আছে, আমি কথাটো কোৱাহে নাই। গতিকে খুব পজিটিভ ৰিজাল্ট, খাম্পাৰো পজিটিভ ৰিজাল্ট আৰু UPPLৰ এনেকুৱা পজিটিভ ৰিজাল্ট, মানে চিৰাঙত BPF মুক্ত হ'বলৈ গৈ আছে।